নমস্কাৰ বন্ধুবৰ্গ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিহু বজাৰ উৰুকা আৰু উৰুকাৰ উপলক্ষত মই বৰহাট বজাৰত বিহু বজাৰ হয় সাপ্তাহিক বজাৰৰ লগতে আজি দেওবাৰ, গতিকে মই বিহু বজাৰত উৰুকা বজাৰত দুই এগৰাকী বিশেষকৈ ব্যক্তিৰ পৰা সাক্ষাৎকাৰ ল'ব বিচাৰিম। গতিকে ইয়াতে প্ৰথমতে বিতুপন দেখিছোঁ। বিতুপন লাগিছা বিহু শুভেচ্ছা থাকিল দেই। কুকুৰা কেনেকুৱা ব্যৱসায় ভালে হৈছে? এইফালে আছে মোৰ বন্ধু কেনেকুৱা ভাল চাংমাই থাকিল সকলোকে থাকিল। মই এইফালে আগবাঢ়িছো এতিয়া আগবাঢ়ি এতিয়া মোৰ এজন দাদা এয়া বলো দাদুমিয়া দাদা, আপোনাৰ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ, শুভেচ্ছা থাকিল। থেংক ইউ আপোনাক। গতিকে শুভেচ্ছা থাকিল। এই আজি উৰুকা দিন বজাৰ আপুনি কৰিবলৈ আহিলে হয় নাই বাৰু? হয় হয় বজাৰ শেষ কৰিলে নেকি? অলপ বাকী আছে। দেখুৱাইছে কি কি বজাৰ কৰিলে আপুনি? বেতগাজ লৈছে, শাক পাচলি লৈছে হয় নাই? গতিকে ভালে লাগিছে, ভাল লাগিছে। গতিকে আপুনি বিহুৰ সন্দৰ্ভত কি কয়? বিহু 1946 শকাব্দৰ আজি আহি লাহে লাহে বিহু পালেহি। হয়, কালিলৈৰ পৰা আমাৰ বহাগৰ গৰু বিহু হ'ব। হয়, আৰু এতিয়া বিহু বজাৰ কৰি আছোঁ। আমাৰ ওচৰৰে ভাইটি শ্ৰীদেৱ গগৈ লগ পাই বিহুৰ বিষয়ে দুআষাৰ সুধিছে। বিহুৰ বিষয়ে আৰু কিনো ক'ম যে বিহু চিহু কৰি লৈ পেলাই আমাৰ অসমীয়াৰ বাপতি সাহোন আমি বিহুটো আমি এৰিব নোৱাৰোঁ। হয় হয় আমি বিহু এৰিবলৈ কাপোৰ কানি বজাৰ হ'ব আৰু শাক পাচলি বজাৰ হ'ব। আজি বজাৰ খুব ভালেই হয়, বজাৰ বৰহাটত ইমান বেয়া নহয়। আমি ভাবিছোঁ আজি বিহু কাইলৈ বিহু আমাৰ বিহু কাপোৰ নাই, ঐ আমাৰ বিহু কাপোৰ নাই। লগৰ সমনীয়াই সোধে বেৰি সৰুতে মৰিলে আই। আমাৰ হতা হওক চিতা হওক আমাৰ কাপোৰ কানি, তথাপি ধেমালি নেৰু ঠিক আছে, কালিৰ পৰা আমি বিহু উপভোগ কৰিব লাগিব। কালিৰ পৰা আদৰণি আছে, আদৰণিত আমি তেনেধৰণে আমি বিহু উদযাপন কৰিম। সকলোকে বহাগৰ বিহু ওলগ জনাই মই ইমানতে সামৰণি। ধন্যবাদ। আপোনাৰ বছৰটো ধুনীয়াকৈ যাওক, সুখে সন্তোষে যাওক। আপুনি পিঠাৰ দৈ সকলোৱে ভৰি পৰক, সুখে শান্তিৰে ভৰি পৰক প্ৰতিজনলৈ। আমাৰ ৰশ্মি চোৱাল আছে এখনে আমাৰ লগতে সন্তান কেইটি আছে, ধুনীয়াকৈ পাৰ হওক তাকে কামনা কৰিছোঁ। আমৰটো লৈছে চাগে, ঘৰতে পাৰিছে খাবলৈ মই যাম এবাৰ বিহুত দেই। ভাল লাগে। এইফালে আপোনাৰ ওচৰত প্ৰথম আপুনি বিহু বজাৰ কেনেকুৱা চলিছে? বিহু বজাৰ বৰ্তমান বিক্ৰী বাৰ্তা ভালেই চলিছে, ভাল লাগিছে। কালিলৈ বহাগৰ দুমাহী নতুন বছৰ, আজি আমি বজাৰ বহি আজি মানে বিক্ৰী বাৰ্তা কৰি ভাল লাগিছে। মই আপোনাৰ আলু, ৰঙালাও, আপোনাৰ কুন্দুলি আৰু ঘৰুৱা শাক পায়, তিতা কেৰেলা, বেঙেনা, বৰ বেঙেনা, মাইকৰ জলকীয়া, এইটো হেৰি কৰে তুলসী জলকীয়া, কলমৌ আদি কৰি। আমৰলিটো বনা আছে 100 টকা পোৱা, 100 টকা পোৱা। হয় এইবিলাকে বিকি আছো। ঠিক আছে, ধন্যবাদ। গতিকে সুখে শান্তিৰে ভৰি পৰক তাকে কামনা কৰিছোঁ। গতিকে আমি আগবাঢ়িছোঁ, ভলুকাই আগবাঢ়িছোঁ। দেৱানন্দ শুভেচ্ছা থাকিল, বিহুৰ শুভেচ্ছা থাকিল, আগবাঢ়িছোঁ ভালে আছে। এই বিহু বজাৰ কেনেকুৱা? বিহু বজাৰ চলিছে? বিহু বজাৰ চলিছে না? বিহু বজাৰ কৰিছে ন? কি লৈছে? থেকেৰা, গৰু গা ধুৱাব লাগিব নহয়, হয় নাই? বেঙেনা, এইফালে ব্যৱসায় ঠিকে চলিছে নে? চেন্দা ঠিকে চলিছে ন? ভাল লাগিল দিয়ক। এইফালে আগবাঢ়িছোঁ। এইফালে ডলা, খৰাহী দাইটো ভালে আছে, ব্যৱসায় ঠিকে চলিছে। আপুনি চিৰাচৰিত সদায় যিবিলাক সেইবিলাকৰ লগত ফল দৈও আনিছে বিহুৰ কাৰণে, হয় নাই? গতিকে বাৰিষাৰ কাৰণে সাজু হ'বৰ কাৰণে চেপা, বৰ ধুনীয়া চেপা পাইছে। আপোনাৰ নামটো দুৰ্ন ধানমীয়া হয় নাই? গতিকে বৰহাট বজাৰলৈ আপোনালোকে প্ৰতি দেওবাৰে আহক। দুৰ্ন ধানমীয়া দাইদেউৰ কাষত আপোনালোকে চেপা, হয় নাই? ধুনীয়া চেপা, লগতে এইফালে ডলা, খৰাহী, দৈ। আপুনি দৈ বহুত আনিছে, কল নিজে এইবোৰ দৈ ঘৰৰ নেকি আপোনাৰ? দৈবিলাক ঘৰৰ, বেলেগৰ পৰা অৰ্ডাৰ দি। চেপা এটাত কিমান? চেপা 350 ধুনীয়া বনাইছে, আপুনি নিজে হাতে তৈয়াৰ কৰে, হয় নাই বাৰু? গতিকে আপোনাৰ ঘৰলৈ মই এদিন গৈ আছোঁ এটা ব্লগ বনাবলৈ, হয় দেই? আপুনি ইমানবিলাক ধুনীয়া বাঁহ কাঠৰ বেতৰ কাম কৰে, ভাল এটা আপোনাৰ
মই ভিডিঅ' এটা প্ৰস্তুত কৰিম ধন্যবাদ বিহুতে যাম ভাল লাগিল এইবিলাক দেখুৱাইছো গতিকে ভিতৰলৈ যাওঁ এতিয়া আজি বিহুৰ বজাৰ দৈ আপোনাৰ কেলেণ্ডাৰ ব্যৱসায় কৰিছে কেনেকুৱা ভালে চলিছে নচলে ন হ'ব চলিব দিয়ক আপোনালোকৰ ঠিকে চলিছে বজাৰ হ'ব আহিছে কেনেকুৱা বজাৰ বিহু বজাৰ ঠিকে চলিছে ন এইজন বগাটো এজন পৰিচিত চব্জি ব্যৱসায়ী দেই নামটো কৈ দিয়া তোমাৰ লোহিত চাংমাই মই লোহিত চব্জি বুলি কওঁ বিখ্যাত গতিকে সকলোবিলাক আনিছে তেওঁলোকে বিহুৰ সামগ্ৰী হয় নাই কি লাগে লগা টেঙাৰ পৰা আৰম্ভ কৰি সকলো পাব তিতা কেৰেলা বেঙেনা এইফালে মাখি শাক শুভেচ্ছা থাকিল তোমালৈ ভাইটি বিহু ধন্যবাদ আপোনালৈও থাকিল বিহু বজাৰ কৰিছা বিহু বজাৰ কৰি আছো এই পোনাতি আহিছে পোনাতিৰ লগত লৈ আহিছো তোমাৰ নামটো কি নামটো কৈ দিয়া নামটো কোৱা মইনা কৈ দিয়া মইনা ভাল লাগিল শুভেচ্ছা থাকিল ধন্যবাদ লগ পাম বিহুত লগ পাম ৰঙালাও বিহু কেনেকুৱা চলিছে ঠিকে আছে বজাৰ ঠিকে চলিছে ন ঠিকে আছে গতিকে এই নহয় দত্তদা বজাৰ বিহু শুভেচ্ছা থাকিল বজাৰ কৰিলে সকলো কি ললে বেঙেনা লৈছে গৰু গা ধুবৰ কাৰণে প্ৰস্তুত পুৰা তোমাৰ ব্যৱসায় ভালেই হ'ব আজি এতিয়া বহুত ৰঙালাও পাহাৰ ভাল লাগিল বজাৰ চলিছে বিহু বজাৰখন মই দেখুৱাইছো ব্যৱসায়ীসকল বিহু বজাৰ ঠিকে চলিছে এই অকল ব্যৱসায়ী বিভিন্ন সামগ্ৰী আনিছে যি ৰাইজক দিবৰ কাৰণে হয় নাই ৰেহাই মূল্যটো দিব আহিলে মানে হ'ব মই ভিতৰলৈ দেখাইছো মাছ মাংস য'ত আছে এয়া বিহু বজাৰ বৰহাটৰ আজি উৰুকা বজাৰ আহিছা শুভেচ্ছা থাকিল এয়া বিহু উৰুকা বজাৰ বিহু উৰুকা বজাৰ তোমাৰ বজাৰখন অলপ ব্যতিক্ৰম হ'ব ঠিকে আছে ভালে লাগিছে শুভেচ্ছা থাকিল দেই বিহুৰ বিহু শুভেচ্ছা জনালো সকলোকে আহি আছে আহিব কেনেকুৱা বিহুৰ শুভেচ্ছা থাকিল ব্যৱসায় ঠিকে চলিছে আজি মাছ মাংস দি খুৱাবলৈ আহিছো প্ৰথমতে মাছ দেখুৱাইছো এয়া ধীৰু গগৈ বৰপথাৰৰ এখন ভাল সফল মাছ ব্যৱসায়ী আজি ডাঙৰজনী চিতল হয় নাই অন্যান্য আছে এজনী ডাঙৰ কথা হ'ল কি আছিলে এজনী ঠিকে মাছৰ ব্যৱসায় কেনেকুৱা তোমাৰ ঠিকে আছে ন বিহু শুভেচ্ছা জনালো প্ৰথমতে সকলোকে থাকিল তোমালোক বৰহাটৰ সফল প্ৰতিষ্ঠিত ব্যৱসায়ী মাছ ব্যৱসায়ী হয় নাই মাছ ব্যৱসায়ী তোমালোকে ৰাজু দাদা শুভেচ্ছা থাকিল বিহুৰ এয়া তেখেতসকলে এতিয়া জীয়া মাছ নাচি আছে হয় নাই উশাহ লৈ আছে মুখা গৈছে আহক গতিকে বিহুৰ গতিকে এখেতসকলৰ ওচৰৰ পৰা বৰহাটৰ পৰা লৈ যাওক এইফালে আছে ধীৰু গগৈ তোমাৰ নামটো কৈ দিয়া ঋতু গগৈ বৰপথাৰ গাঁও গতিকে এইকেইজন আছে কেইবাজন লৈ যাওক যি আছে মাছ জীয়াই থকা মাছ দেখাইছো এতিয়া আহি লৈ যাওক মুখা কৈ আছে এইকেইটাকে নি খাওকগে হয় নাই গতিকে পুনৰ শুভেচ্ছা সকলোকে জনাই ৰঙালী বিহু শুভেচ্ছা সকলো দেই ইফালে পুনৰ আগবঢ়াই কেনেকুৱা ব্যৱসায় ঠিকে চলিছে গতিকে এই আৰু প্ৰকৃত নামটো বুলবুলে হয় গাঁৱৰ তেওঁৰ পৰা ব্ৰইলাৰ মাংস ল'ব আহিব আজি আপোনাৰ ছাগলী কেনেকুৱা 600 টকা কিলো 600 বিচাৰিছে নে 200 বিচাৰিছে 600 দিব ন পইচা 200 দি কৈছে 600 গতিকে আমাৰ এখেতত আহি ছাগলী লৈ যাব পাৰে
এইটো খাচী নে খাচী পাঠা দুইটা লগত থৈ দিছে যুঁজিব চাব আহিছো হৈছে থাকিল বিহু দেই কেনেকৈ চলিছে হ'ব আজি বিহু উৰুকা বজাৰ যাব চব যাব এইফালে আগবাঢ়ো আজি বিহু বজাৰ লগে উৰুকা বজাৰ কেনেকুৱা চলিছে কেনেকুৱা এইফালে শেষে হ'লচোন ঠিকে চলিছে নে বিহু শেষ অতি সোনকালে ঠিকে চলিছে বিহু বজাৰ ভালে বেছি সময় নাই এঘণ্টাৰ ভিতৰত আপুনি এঘণ্টা নালাগে আধা এঘণ্টাৰে শেষ হৈ যাব আজি গাহৰি মাংস হয় নাই উজান উঠিছে খাওঁতে বেছি উজান উঠিছে বেছি সময় নালাগে সুবিধা থাকিল ব্যৱসায়ীসকলক ভাল ব্যৱসায় এই ধন্যবাদ আপোনালৈ লালো ধন্যবাদ কেনেকুৱা এইবিলাক ব্যৱসায় ঠিকে চলিছে ন গতিকে সদায় থকা ব্যৱসায়ী হয় নাই গুৰ চিৰা প্ৰতি দেওবাৰে পাবই প্ৰসাদ বজাৰত নামটো কৈ দিয়া দীপেন কোঁৱৰ দেওবাৰে পাব গুৰ লৈ যাব চিৰা গুৰৰ দাম কেনেকে আজি গুৰ 80 টকা আছে 90 টকা ধন্যবাদ এইফালে গুৰৰ ব্যৱসায়ী সফল ব্যৱসায়ী গতিকে আমাৰ শইকীয়া কি আছিল আপোনাৰ নাম সঞ্জীৱ শইকীয়া সঞ্জীৱ শইকীয়া বিহু পইচা সকলোৰে থাকিলে আপোনালৈ থাকিলে আপোনাৰ গুৰ নিমুৱে আমাৰ পিছত গতিকে গতিকে সঞ্জীৱ শইকীয়া দোকানটো আহিব প্ৰতি দেওবাৰে হয় বহুতো চিৰা পিঠা পায় চিৰা পাব গুৰ পাব সদায় পাব হয় নাই উলমিলতো পাব কোনোবাই ব্যৱসায় ভিডিঅ'টো চাই আহিছিলো কিন্তু আপুনি 10 টকাৰ কমত গুৰ দিব কমিটিটো গুৰ ল'ব লাগিব হয় নাই আহি যাওক এইফালে গৈছো আগবাঢ়ি গৈছো এইফালে এই নহয় মাংস বিহু বজাৰ পুৰা বিয়া তপন ধন্যবাদ গাহৰি ভৰি পৰক গোটেই বহাগ মানে গোটেই বছৰটো মাংস ধুনীয়া লাগিল এইফালে বিহু শুভেচ্ছা জনাইছো ভালে মই কিবা এটা দিব লাগিছে দিম অলপ পিছত বিহু শুভেচ্ছা জনাইছো বন্ধু একেবাৰে বৰ শকত লুডুকা মানুহ মালিক যেনেকুৱা গাহৰি নহয় কিবা তেনেকুৱা মানুহ শকত গাহৰি শকত আহিছে পইচা শকত পাইছা পাবাই আজি পইচা শকত ভাল লাগিছে মাংস দিব লাগিব দেই মাংস দিব লাগিব শুভেচ্ছা থাকিল দীপু বিহু শুভেচ্ছা থাকিল বাৰু ভাল মাংস দেখিছো পুনৰ আগবাঢ়িছো এনেকুৱা ব্যৱসায় ভালে হৈছে আজি বিহু বজাৰ ধুনীয়া হ'ব মাংসৰ একেবাৰে ৰসেৰে ভৰি আছে হয় নাই মুখা কৰি আছে খাব লাগে বিহু শুভেচ্ছা থাকিল দেই প্ৰতিজনলৈ এইফালে ভালে চলিছে ব্যৱসায় বিহু শুভেচ্ছা জনাইছো ৰঙালী বিহুৰ ঠিকে চলিছে সৰ্বেশ্বৰ গগৈ ৰংচল গাঁও কেনেকুৱা চলিছে গাহৰি একেবাৰে পুৰা ৰখাল আজি বেছি সময় নাচাই যাওক শেষ হ'ব সোনকালে ভাল লাগিছে কেনেকুৱা ব্যৱসায় ঠিকে চলিছে শুভেচ্ছা থাকিল বিহুৰ গতিকে খাব লাগে মাংস হয় নাই যি উৰুকা দিনা নেখালে নহ'ব শুভেচ্ছা থাকিল বিহু গতিকে এইফালে আহিলোঁ মই পুনৰ ঘূৰি গৈছোঁ